নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? ভালে আছেনে? মাক আপোনালোকে ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ। যদি যিসকলে মাক বেয়া পায় তেন্তে এই কবিতাটো তেওঁলোকৰ বাবে। হয়তো আজি জীৱনত আপোনাৰ অজস্ৰ ধন সম্পত্তি থাকিব পাৰে, কিন্তু মাৰ অবিহনে যেন এই পৃথিৱীখন অন্ধকাৰ হৈ পৰে। এই কবিতাটো শুনিলে হয়তো আপোনালোকৰ চকু পানী বৈ আহিব। মা তুমি ক'ত আছা? মা তুমি এবাৰ মোক মাতা না। মা তুমি আজি মোৰ পৰা বহুত দূৰলৈ গুচি গ'লা। তোমাৰ অবিহনে আজি যেন এই পৃথিৱীখন বহুত উকা হৈ গ'ল। হে ভগৱান, তুমি কিয় ইমান নিষ্ঠুৰ নিয়তি হ'লা? আজি মোৰ বুকুৰ পৰা মোৰ মাক কিয় ইমান অজান দেশলৈ লৈ গুচি গ'লা? তোমাৰ অবিহনে আজি মই কেনেকৈ অকলশৰে জীয়াই থাকিম? তুমি জানানে, তুমি যে মোক কৈছিলা সেই জোনবাই দেশৰ কথা, মই যে তোমাৰ কোলাত বৰ মনোযোগ দি শুনি টোপনি গৈছিলোঁ। আজি সেই ঘৰখন একেই আছে, কিন্তু তোমাৰ মাতটোহে নাই। তোমাৰ শোৱা বিচনাখন আছে, আৰু তোমাৰ কাপোৰবোৰো আছে, আৰু তোমাৰ স্মৃতিবোৰো আছে, কেৱল তুমি নাই। আজিও মই তোমাক সপোনত দেখোঁ। তুমি যেন মোৰ কাষত আহি নীৰৱ হৈ বহি আছা। আজি তোমালৈ মোৰ বৰকৈ মনত পৰিছে। তুমি জানানে, আজিও মই দুখ পালে অজানিতে তোমাকেই বিচাৰোঁ। আজিও মন যায় মোৰ তোমাৰ কোলাত মূৰ থৈ এবাৰ কান্দিবলৈ। কিন্তু এতিয়া মোৰ চকুৰ পানী মুচিবলৈ তুমি যে মোৰ কাষত নাই। মই তোমাক বহুত ভাল পাওঁ। তুমি নথকাৰ দুখটো মোৰ বুকুত চিৰদিন জীয়াই থাকিব। তুমি য'তেই থাকা ভালকৈ থাকা। তোমাৰ আশীৰ্বাদ সদায় মোৰ ওচৰত থাকিব, কাৰণ এবাৰ গুচি গ'লে তেওঁক উভতাই আনিবৰ পৰা পৃথিৱীত কোনো শক্তি নাই। তুমি মোক কিয় এনেকৈ এৰি থৈ গুচি গ'লা? তোমাক মই বহুত ভাল পাওঁ।